তোমালোক সব আহিলে নহয়? আহিলো স্যার। ঠিক আছে, মই ৰেজিষ্টাৰ কৰিছো তোমালোক কবা দেই। নাম্বাৰ 1, নাম্বাৰ 2, নাম্বাৰ 3, প্রেজেন্ট স্যার। নাম্বাৰ 4, প্রেজেন্ট স্যার। নাম্বাৰ 5, প্রেজেন্ট স্যার। নাম্বাৰ 6, প্রেজেন্ট স্যার। নাম্বাৰ 7। প্রেজেন্ট স্যার। ঠিক আছে, আজি তোমালোকক মই এটা ছবি আঁকিবলৈ দিম। তোমালোকে বহিটো উলিয়াই লোৱা ভালছে। এতিয়া তোমালোকে যিমান সোনকালে পৰা ছবি এটা আঁকা, যি পাৰা তাকে আঁকা ছবি এটা। তুমি কি কৈছা? আঁকা নাই যে ইমান দেৰি? আঁকা আঁকা। হৈছেনে? হৈছে স্যার। দিয়া। তোমাক মই 10 নম্বৰ দি দিলো বাৰু, যোৱা। নেক্সট তুমি আহা। বৰ মজাকে আঁকিছা। ঠিক আছে, তোমাক 5 নম্বৰ দিছো বাৰু, লোৱা। চাওঁ তুমি লোৱা নাচোন, কি আঁকিলা? এইটো কি আঁকিলা তুমি? আপুনি শাকত তেল খায় না স্যার? খাওঁ। এয়া সৰিয়হ গুটি ৰাখিছো। সৰিয়হ গুটি? সৰিয়হ গুটি ছবি হয় জানো? হয়। হ'বও পাৰে দিয়া। তোমাক মই 5কে দিছো বাৰু দেই, তুমি যোৱা পঢ়াকে যোৱা। হ'বও পাৰে সৰিয়হ গুটি হয়। হৈছে স্যার। ABCD কেইটা পঢ়িব লাগিব, চাব লাগিব কিমান পঢ়িছা তোমালোকে। পাঠা তুমি উঠা, পঢ়া। A B C D E F G H I J K L M N O P Q R S T U V W X Y Z। ভেৰি গুড, ভেৰি গুড। পঢ়া, তুমি পঢ়া। এবাৰ জ্যোতিস্মিতা তুমি পঢ়াচোন। স্যার মই ABCD কিটা ক্যাপিটাল লেটার পঢ়িম না স্মল লেটার? কেপিটেল লেটাৰ, স্মল লেটাৰ লিখিবহে পাৰে, পঢ়িব পাৰে জানো? ঠিক আছে, তুমি পঢ়া পঢ়া, যিহতে পঢ়া পঢ়া। A B C D E F G H I J K L M N O P Q R S T U V W X Y Z। হয় হয়, ভেৰি গুড, পাইছা পাইছা। ছাত্ৰ ছাত্ৰীসকল, হয় স্যার। কাইলৈ কি তাৰিখ তোমালোকে গম পোৱা চাগে? স্যার 15 আগষ্ট। 15 আগষ্টত কি হয় বাৰু তোমালোকে গম পোৱা? স্যার নাপাও স্যার। সেয়া, তোমালোকে ইমান সোনকালে পাহৰিলাই নে? তোমালোকে মাতৃভাষা কিতাপখন নিলোৱাচোন চবে। 20 নম্বৰ পেজটো চোৱা ভালছেনে? উলিয়ালো স্যার। তাত ৰাষ্ট্ৰীয় সংগীত লেখা আছে। তাত চোৱা, ৰবীন্দ্ৰনাথ ঠাকুৰদেৱে লিখা জনগণ মন আদি ৰাষ্ট্ৰীয় সংগীতটো লিখা আছে তাত। কাইলৈ 15 আগষ্ট, কিন্তু পাহৰিলে কেনেকৈ হ'ব বাৰু? তোমালোকক মই ইমান দিন পঢ়ালো। কাইলৈ তোমালোকেতো ভালছে পঢ়ি আহিব, ভালছে মুখস্থ কৰি। কাইলৈ পতাকা উত্তোলন কৰিব লগা হ'ব। স্যার 15 আগস্টৰ বিষয়ে অকমান কওকচোন, পাহৰি গৈছো। ৰবা, মই তোমালোকক কৈ দিছোঁ বাৰু। চোৱা, তোমালোকে আজি স্কুল পঢ়িছা। হয় স্যার। যেতিয়া ব্ৰিটিছে আমাৰ দেশখন 200 বছৰ দিন শাসন কৰিছিলে, তেতিয়া আমি কোনো স্কুল যাব পৰা নাছিলোঁ। হ'লে আমাৰ ককা দেউতাহঁতে কৈছিলে, ভালছে কাম বন কৰিবলৈ পৰা নাছিলে, দুখৰ শাসনত থকা হৈছিলে। যেতিয়া আমাৰ দেশৰ পিতা মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু আৰু তেনেকৈ বহুত ডাঙৰ ডাঙৰ মানুহ আছিলে, সিহঁতে বহুত কষ্টৰে দেশৰ হকে যুঁজি, কিছুমানে প্ৰাণ দিছিলে, কনকলতাহঁতে। সিহঁতে দেশৰ হকে যুঁজি আমাৰ এই ব্ৰিটিছৰ হাতৰ পৰা আমাৰ এই দেশখন উদ্ধাৰ কৰিছিলে। 1947 চনৰ 15 আগষ্ট দিনটো আমি দেশ স্বাধীন পাইছিলোঁ। সেইকাৰণে প্ৰতি বছৰে 15 আগষ্ট দিনটোত আমি স্বাধীনতা দিৱস হিচাপে চবেই মানি লওঁ। সমগ্ৰ ভাৰতবৰ্ষতে স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়। যিসকলে বলিদান দিছিলে দেশৰ হকে, সিহঁতৰ নাম সোঁৱৰিবলৈ আৰু আমাৰ দেশৰ স্বাধীনতাৰ হকে আমি 15 আগষ্ট দিনটো পালন কৰোঁ।
এতিয়া কিতাপ বহি সামৰি লোৱা। কাইলৈ তোমালোকে ৰাতিপুৱা আহিবা সোনকালে দেই। যোৱা এতিয়া।